নমস্কাৰ গাইছ, মোৰ কৈছোঁ ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ। পোনপ্ৰথমে আপোনালোক সকলোকে মোৰ ফালৰ পৰা অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তো আজি বিশেষ একো নহয়, তো আজি বহাগৰ 3 তাৰিখ। তো মোৰ ঘৰৰ কাষতে এইটো ফাংচন হৈছে। তো ফাংচনৰ সকলো দৃশ্য দেখাবলৈ চেষ্টা কৰিম। তো কিছু ক্লিপ ল'ম। বিহু 5টা চুক্তিবদ্ধ হৈছে আমাৰ কমিটিৰ লগত। তো 5টা বিহুটো আমি দেখাবলৈ চেষ্টা কৰিম। তো যিখিনি ভিডিঅ' দিবলৈ চেষ্টা কৰিম। যদি ক'ৰবাত ভিডিঅ'টো ভুল হৈছে মাফ কৰি দিব। আৰু বিহু কমিটিৰ এইবাৰ প্ৰথম বিহু, যিহেতু ক'ৰবাত ভুল বান্ধি হ'বও পাৰে, আমাক কমেণ্ট বক্সত বুজাই দিব কোনখিনিত ভুল হৈছে, কেনেকৈ ভুল হৈছে। তো আমাক বুজাই দিব। যদি অনথা কিবা ভুল বান্ধি কৰিছোঁ মাফ কৰি দিব। যিখিনি পাৰোঁ চব দেখাবলৈ চেষ্টা কৰিম। আমাৰ বহুতটা কাৰ্যসূচী আছে। তো প্ৰথমতে বৃক্ষৰোপণৰ পৰা, পতাকা উত্তোলনৰ পৰা, সৰু কণমানি ভণ্টি ভাইটিসকলৰ ডান্স সেইবিলাকৰ পৰা আদিকে কৰি আমাৰ লগত চুক্তিবদ্ধ হোৱা বিহু দলসমূহ দেখাবলৈ চেষ্টা কৰিম। উদ্বোধক মহোদয় শ্ৰীযুত ৰমেশ চন্দ্ৰ দাসদেৱক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ মই শ্ৰী মনু দাসক অনুৰোধ জনাইছোঁ। উৎসৱ ৰঙালী বিহুৰ উদযাপন কমিটিৰ লগতেই সমূহ উত্তৰ দল, ৰাইজ তথা অঞ্চল তথা ৰাজ্য, দেশ কমিউনিটি মই ৰঙালী বিহুৰ বৃক্ষৰোপণ কাৰ্যসূচীটো আগবঢ়াই নিবলৈ সহযোগ কৰিবলৈ আহ্বান জনালোঁ। অলপ মাটি দিলে হ'ব। সকলোৱে একেলগে হাত চাপৰিলে সিধা কৰি কি কৰে নহয় ৰোৱা কেইটাই ভাঙাই কিনে এইখিনি ধন্যবাদ জনাইছো। আনি দিব তাহোন ধন্যবাদ জনাইছো।
আমি এই বিহুৰ আমি সজাগ এই বিহুৰ ঘৰ আমি লুখুৰীৰ ঘৰ কৰিবলৈও বনাই আমাৰ লুখুৰীৰ আই আমি সকলোৱে এই নৃত্য কৰি পেলাই আমি কৃষি পথাৰত নামিব লাগিব এয়ে আমাৰ অসমীয়া যিকোনো জাতিৰে আমাৰ যিটো হিন্দু আমি এইবিলাক